তুমি আৰু ইমান দেৰি কৰিছা নহয় এতিয়া তিতা আমদাহঁতে ফোনে কৰিছে পিকনিক খাবলৈ যাবলৈ ওলাইছো ষ্টাইল কৰি নেযাম নেকি বাৰু কেনেকুৱা যে কথা কয় নহয় আপুনি শান্তি লিপষ্টিক কিনিও লগাবলৈ নিদিলে তোমালোকৰ সেই মাইকী মানুহখিনিৰ লগত এইটোৱে প্ৰব্লেম আনিবলৈয়ে ভয় লাগে যিটোহে দেৰি কৰা নহয় একেবাৰে পিকনিক গৈ পেলাই সেই আহিবলৈ হ'ব আৰু হ'ব ইমান দেখাব নালাগে আমাৰ যে কিমান কি হাজুন কাচুন কৰিব লাগে আপোনালোকে সেই লম্পেন চাৰ্টটো পিন্ধিলেই হ'ল এই মাছটো গেলা গেলা গোন্ধাইছে গম পাইছেনে যোৱালৈকে একেবাৰে গোন্ধাবই গোটেই মোৰ হাততে উঠাই দিছে এতিয়া মোৰ হাতখনে মাছ মাছ গোন্ধাব মাছটো কাটি আনিলে দেখোন গমেই নাপাব ইমান ডাঙৰ যে মাছ আনিছো পিকনিক যোৱা বুলি ৰাইজে গম পাব লাগিব মাছটো দেখিয়েই এটা কাম কৰা হলে ভাল হ'ল হয় আপোনাৰ সেই ডিঙিতে উলমাই দিওঁ নেকি ৰছীৰে এডালেৰে গাড়ী কেতিয়াবা নাপালেহি মোৰহে দেৰি হ'ল চাগে তহঁত মানে সকলো ৰেডি ককা উঠা উঠা আমি উঠিলোৱে তুমি চিট নাপাবা কিন্তু ইমান দেৰি কৰিছা ৰেডি উঠক সোনকালে উঠক মানুহ বেছি হলে আৰু আপুনি উঠিব নাপাব তেনেকুৱা হলে নহব মোক আৰু লম্বুদাক একেলগে বহিব দিব লাগিব তাতে আৰু মোৰ হেডেকটো আছে আৰু মোৰহে বমি হৈ যায় দেই সাৱধান আমাৰ বমি হয় বুলি আমি টেঙা চকলেট লৈ লৈছো নহয় তুমিও টেঙা চকলেট লৈ লোৱা লগতে এটা প্লাষ্টিক লৈ লোৱা যদি বমি আহে তাতে একেবাৰে বমি কৰি দিবা ৰহ লম্বুদা তাত আছে চব আমি একেবাৰে ৰেডি কৰি লৈছো তহঁততকে আমি আগতে বস্তু যোগাৰ কৰি থৈছো লম্বুদা দাদা হৈছে নে আৰু মানুহবোৰ আহিবলৈ আছে ভেদেলা আহিবলৈ আছে ভেদেলা আৰু গেষ্টিক আহিলে যাব পাৰিম আৰু আমি তহঁতে আগত বহিব নালাগে নেকি আগতহে বুঢ়া দুজন বহাই দিওঁ তহঁতে জানো আগত বহিব পাৰিবি বহুত ৰিক্সি দেই আগত বহাটো নহব দে মই আগত বহিব নেপালে মই নেযাওঁ আৰু পিকনিক চিকনিক মোক আগত বহিব দিবই লাগিব কলে হ'ল নেকি তোকো মানুহে কথা কয় নে মালিক কম্বলখন উৰিহে ইমান ভাল লাগিছে নহলে ইমান ঠাণ্ডা পাইছিলো নহয় পিকনিকলৈ যাবই নোৱাৰিলোহেঁতেন এই মস্ত কম্বলখন লৈ আনিছে হা খোজ কাঢ়িবি কেনেকৈ তই চম্ভালিবই পৰা নাই দেখোন মালিক নো টেনচন ভৰিখন অকণমান ওলাই লৈছোতো বিন্দাস খোজ কাঢ়ি যাম মালিক পিছত খুলি থম নহয় কম্বলখন গাড়ীতে থৈ দিম পৰিলে কিন্তু মই উঠাবলৈ নাই দেই চাবি ভূতটোক কিন্তু তাতে পেলাই থৈ গুচি আহিম আকৌ বল এতিয়া সোনকালে আমাৰ মালিকে বেছিয়ে কৰি আছে কম্বলখন ঠাণ্ডাত উৰিবই লাগিব নহলেতো মই মৰিয়ে থাকিম দেখো এনে ইমান মই খিনমিন কেট্ৰেং মেট্ৰেং যেতিয়া লাট মাৰি পেলাই দিম তেতিয়াহে গম পাব বুঢ়াই ঐ অভদ্ৰ মালিক ৰ'ব মালিকে আজিতো পেলাই দিম তিতান্দা আহি গলো হৈছে নে সকলো ৰেডি বঢ়িয়া একেবাৰে চম্পাকো লৈ আনিছা যোৱা তুমি চাইকেলখন ভিতৰতে সোমাই থৈ দিয়া একেবাৰে লক কৰি থৈ দিবা মানুহ চানুহ নাথাকিম যে পুৰা ৰেডি অকল তুমি উঠিলে হ'ল ইমান দেৰি কৰিলা তোমাকে ৰৈ আছো চম্পা তুমি বহি লোৱা মই চাইকেলখন থৈ আহোগে ভিতৰতে আমিও আহি গলো একদম ৰেডি তো ঠাণ্ডা চাণ্ডা লগা নাই নে কি একদম চুৱেটাৰ ভালকে এটা চাৰ্ট পিন্ধি আহিব লাগে গোটেইখন একেবাৰে গেঞ্জি পিন্ধি আহিছে বহুত গাড়ীতে গৰম লাগিছে দাদা আমাক একো নালাগে চুইটাৰ একদম গেঞ্জিতে হৈ যাব পিকনিক খাবহে যাম একদম ষ্টাইল মাৰি যাম একদম হিৰো বনি যাম দাদা চুইটাৰ পিন্ধিলে ক'ত আৰু হিৰো দেখিব একদম গেঞ্জি চেঞ্জি পিন্ধি বডি চুডি দেখাই যাম কি যে হব নহয় ইয়াৰ লগতো আপোনালোক আহিছে পিছে নব অহাই নাই দেখো এতিয়ালৈকে আহি আছে আমাৰ পিছে পিছে আহি আছে খোজকাঢ়ি গজা আহিছে নহয় ক'ত গলি গাড়ীত উঠিলে গাইপং তই গাড়ীত উঠিলি মালিক ময়ো উঠো বৰ ঠাণ্ডা গাড়ীৰ ভিতৰত গৰম গৰম লাগিব কম্বলখন উৰি শুই যাম ভূতা কি পিন্ধি আহিছা একেবাৰে দেখোন কম্বল চম্বল উৰি লৈ আনিছা
গমেই পোৱা নাই যেতিয়া ঠাণ্ডা পাবি তেতিয়াহে গম পাবি এতিয়া ফুটিত আছা নহয় একেবাৰে গমেই পোৱা নাই যেতিয়া ঠাণ্ডা লাগিব আহিবি কম্বলৰ তলত সোমাবলৈ দিম খুন্দা মাৰি ভূত তুমি সঁচাকে ঠিকে কৈছা এইখন আনিলে যেতিয়া তুমি একেবাৰে পিছপিনে বহি বহি দিক্কিতে শুই যাব পাৰিবা যোৱা তুমি বহাগে পকা পিছে কলচিটো বিচাৰি পালি নে নাই সেইটো কিন্তু লাগিব দেই সেইটো নেপালে মজাই নহব সেইবিলাক সকলোৰে দি চব আনিছো মই একদম ডাঙৰ এটা স্কুলত নিয়া বেগ লৈ আনিছো আপুনি টেনচনে নলব আছাম ট্ৰেক্টৰ আধা কিলো ৰাস্তাতে লৈ লব লাগিব তেতিয়াহলেতো আছাম ট্ৰেক্টৰটো ময়ে যোগাৰ কৰিম ৰাস্তাতে লৈ ল'ম দুইটাই সেই জংঘলত ক'বাত বনাই পেলাই খাই থৈ দিম কি মজা লাগিব আয়ো জিলেলে দেউতা হওক সকলো আহিল আপোনালোক দুইজনে আছে উঠক গাড়ী সোনকালে হওক গৈ পকা বোৱাৰীয়ে মাতিছে ভূত ক'ত বহিছ তোক দেখা নাই যে আছো মালিক মই ডিক্কিতে বহি লৈছো মানে শুয়ে লৈছো একেবাৰে কম্বলখনটো আছে ভালে কৈছ বোপাই নামি গলো আমি নামি যোৱা নাই এইখিনি অকণমান তেৰা বেকা হয় ল'ৰা সাৱধান দেই বেছি তহঁতেহে হাল্লা হুলস্থুল কৰি ড্ৰাইভাৰক একেবাৰে কিবা কিবি বুলকি নাথাকিবি আকৌ ড্ৰাইভাৰে কবাত যায় কবাত সোমাই দিব ল'ৰাহঁত পামেই ৰোৱা বেছি দূৰ নাই বেছি হাল্লা হুলস্থুল নকৰিবি বহি থাক ভালকৈ মোৰে বিন্দাস মজা হৈছে মালিক আপুনি হেঁচা পেচাত পিটিকা হৈ যাব আলু পিটিকা কমলা টেঙা খোৱা ল'ৰাহঁত পিন্টু গজা কমলা খাবিনে ভাইটি তোমাৰ সেই ডিজেটো বজাই দিয়া আমাৰ ওপৰতো আছে নহলে কিবা খেৰেঙা লাগিছে আকৌ পিকনিক নহয় কবা এনে ফুৰিবলৈ যোৱা যেন লাগিছে আৰে কি মজা গান লগাই দিছে পদুমি এই টেঙাখনত ইমান পানী দিব নালাগে দাইল আছেই আৰু কিবা কিবি সেই চব্জি এখোপামান আছে টেঙাখন বেছি জোল নকৰিলে হ'ব অকণমান খাব পাৰিলে বৰ ভাল লাগিব মিদিলা তোমাৰ চিকেনখিনি খাব পৰা হৈছে না আৰম্ভ কৰিবই লাগিছিল আৰু ব্ৰেড কণীহে খাই ললো চিকেনটো তুন্দুৰিটো খাব পালে বৰ ভাল লাগিল হয় এনেও ইমান ঠাণ্ডা দিছে নহয় থাকিবই পৰা নাই হাত মোজাযোৰো নানিলো নহয় ভেদেলে দেখোন একেবাৰে পুৰা মাংস বনাইছে খাবলৈ কি আৰু জল্দি ভেদেল ইমান ঠাণ্ডা দেখিবই মন নাযায় এইডালক তিতামদা এয়া হৈছে আৰু অকণমান আছে সকলোকে একেলগে পিঁয়াজ জলকীয়া নিমখ সানি পেলাই দিওঁ নেকি বৰ টেষ্টি হ'ব এখন চাটনি বনাই দিম সকলোৱে মিলি পেলাই এই ডিজেটোৰ ওচৰতে খাওঁ তোমালোকৰ পিছে হ'ল নে নাই ভাজি চাজি হৈছে নে এখনো হোৱাই নাই একো আমাৰ হ'লে একো একদম দাইল ভাজি হ'লে এতিয়া আমি মাছখিনি বনাই আছো টেঙা জোল তাৰপিছত আৰু সেই চিকেনখিনি বনাম তাৰপিছত সেই মটনটো বনাম মটনটো আপোনালোকে বনাব বেছি টেষ্টি হ'ব হ'ব আপুনি চিন্তা নকৰিব আপুনি টেঙা জোলখন বনাই লওক আমি বঢ়িয়া মটন বনাই দিম খাই একেবাৰে চেলেকি থাকিব হাত মুখ দিয়া তোমালোকে তেতিয়াহ'লে বনাই থাকা
ভেদেলা তোমাৰ হলে মোক মাতি দিবা ইহঁতকেইটা আৰু নহলে পিট পিটাই ঘূৰি ফুৰে চাবই লাগিব ইহঁতক ঐ ভিনদেউ ব'ল এই ল'ৰাহঁতে যে কি ফটুৱা দি যে বজাইছে ঐ ভাল বিহু গান দে নাচিব লাগে ঐ জিলেলে দে ঐ লম্বুদা এই ল'ৰা সোপা ইয়াতে বহি লৈছে ইয়াতে খাব নোৱাৰিমে দেখোন ঐ নাচিব লাগে ল'ৰাহঁত নাচ